মৰমৰ শিক্ষাৰ্থীসকল, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ এটি অতি জনপ্ৰিয় চুটিগল্প হৈছে ভদৰী। সেই ভদৰী গল্পটিৰ বিষয়ে আজি তোমালোকৰ বাবে ইয়াত কিছু কথা আলোচনা কৰিম। অসমীয়া গাঁৱলীয়া সমাজৰ এটা সাধাৰণ ঘৰুৱা পৰিস্থিতিক কেন্দ্ৰ কৰি ভদৰী গল্পটো ৰচনা কৰা হৈছে যদিও এই কম পৰিসৰৰ মাজতে ভদৰী চৰিত্ৰটো উজ্জ্বল হৈ উঠিছে। অসমীয়া নাৰীৰ সহনশীলতা ভদৰী চৰিত্ৰৰ মূল বিষয়বস্তু। ভদৰীৰ স্বামী সচৰাচৰ গ্ৰাম্য সমাজৰ হোজা খেতিয়ক। কথাৰ সত্যতা বিচাৰ কৰাৰ সাধাৰণ জ্ঞানো তেওঁৰ নাই। কথাই কথাই তিৰোতাৰ ওপৰত বৰ মতালি দেখুওৱা তেওঁৰ স্বভাৱ। ভদৰীয়েও সেই কথা জানে। বাস্তৱিক পক্ষতে ভদৰীৰ এনে বিশ্বাস হৈ গৈছিল যে ভুকুটো ঢকাটো চৰটো গোৰটো আৰু কাঠখৰি আৰু ঢেঁকীথোৰাৰ মাৰটো উঠা বহা খোৱা লোৱাৰ লগৰে বিবাহিত জীৱনৰ এটা অপৰিহাৰ্য অংগ। এয়া সাধাৰণ সৰল অসমীয়া গাঁৱলীয়া তিৰোতা ভদৰীৰ মনৰ ভাৱ। কিন্তু কেতিয়াবা খঙৰ ভমকত স্বামীৰ কথাত জিকাৰ মাৰি উঠিলেও সেয়া যে খন্তেকীয়া খঙৰ নামান্তৰ মাত্ৰ তাক ভদৰীয়ে প্ৰতিপন্ন কৰিছে। স্বামী শিশুৰামে সামান্য কথাতে মৈদাৰে ভদৰীৰ পিঠিত ওপৰা ওপৰিকৈ দুকোব মাৰি ভদৰীক চিকিৎসালয়লৈ যাব লগা পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু নিজেও জেললৈ যাব লগা হৈছে। পিছে হাস্পতালত তাইৰ কাষত শিশুৰামক নেদেখি ভদৰী চিন্তিত হৈ অজ্ঞান হৈ পৰিছে। আনকি শিশুৰামক পুনৰ দেখি শিশুৰামৰ ফালে চাই "তোমাৰ গা কেনে আছে? আজি ভাত খালানে? তোমাৰ ভাত পানী খোৱাত মহা দুখ হৈছে চাগৈ" এই বুলিহে প্ৰশ্ন কৰিছে। ভদৰীৰ মুখৰ এইকেইষাৰ বাক্যই পাঠকৰ মনত ভদৰীৰ চৰিত্ৰটোৰ প্ৰতি গভীৰ সহানুভূতি জাগ্ৰত কৰে। অনুশোচনাত দগ্ধ হোৱা শিশুৰামৰ দুচকুৰে দুধাৰ চকুলো বৈ যোৱাৰ দৰে পাঠকৰ মনৰ মাজতো ভদৰীৰ ত্যাগ আৰু আদৰ্শই গভীৰ সাঁচ বহুৱায়। আনকি শেষত ভদৰীয়ে নিজ স্বামীক বচাবলৈ উজুটি খাই পাতি থোৱা মৈদাত পৰি বেটী গোলামীৰ গা কাটিছে বুলি মিছা মাতিছে। যাৰ ওচৰত উগ্ৰ হোজা স্বামী শিশুৰামৰো চকুলো ওলাইছে। গল্পটোৰ মাজত লেখকে ভদৰীৰ মাজেৰে স্বামীৰ প্ৰতি ভক্তি আৰু ভালপোৱা মূল বিষয় হিচাপে দেখুৱাবলৈ যত্ন কৰিছে। ভদৰীয়ে জীৱনত স্বামীৰ মাৰ কিল খায়ো তেওঁকেই বিচাৰে আৰু তেওঁকেই ভাল পায়। লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া চুটিগল্পৰ জনক। প্ৰকৃত চুটিগল্পৰ আৱিৰ্ভাৱ ঘটে জোনাকী যুগত। তাৰ আগতে অৰুণোদয় যুগত নৈতিক আখ্যান, সাধু আৰু উপকথা আদি প্ৰকাশ হৈছিল। পাশ্চাত্য সাহিত্যৰ প্ৰভাৱত চুটিগল্পৰ জন্ম। বেজবৰুৱাৰ সাধুকথাৰ কুকি, সুৰভি আৰু জোনবিৰি অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্প সংকলনৰ পুথি। ভদৰী হৈছে সাহিত্যৰ উঠিৰ সাধুকথাৰ কুকিৰ অন্তৰ্গত এটি বহু সমাদৃত চুটিগল্প। চুটিগল্পৰ কিছুমান বিশেষ বৈশিষ্ট্য থাকে। যেনে চুটিগল্প শব্দটোৱে সংক্ষিপ্ততা বা হ্ৰস্বতা প্ৰকাশ কৰে। অৰ্থাৎ কম কথাৰে জীৱনৰ কোনো এক মুহূৰ্ত বা পৰিস্থিতিৰ উন্মোচন ঘটোৱা হয়। আন এটা বৈশিষ্ট্য হৈছে আৰম্ভণিৰ আকস্মিকতা আৰু সামৰণিৰ নাটকীয়তা। যেনে ভদৰী গল্পটিত "ঐ ভাত লৈ আহ, শুনিছনে" বুলি আকস্মিকভাৱে গল্পটো আৰম্ভ হৈছে। সামৰণিতো শিশুৰামে হাঁহি হাঁহি ফাটকলৈ যোৱা আৰু ভদৰীয়ে দুখ মনেৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰা দৃশ্যই গল্পটোত নাটকীয় ৰূপ এটা প্ৰদান কৰিছে।
বেজবৰুৱাই গল্পৰ কাহিনী প্ৰকাশৰ ক্ষেত্ৰত কেতবোৰ অভিনৱ কৌশল ব্যৱহাৰ কৰিছিল, যিটো আমি ভদৰি পঢ়িলে মন কৰিব পাৰোঁ। পৰম্পৰাগত বৰ্ণনা কৌশল ব্যৱহাৰ নকৰি তেওঁ গল্পসমূহৰ কাহিনীক বিভিন্ন অনুচ্ছেদত ভাগ কৰিছে, যেনে প্ৰথম অধ্যায়, দ্বিতীয় অধ্যায়, তৃতীয় অধ্যায় আৰু সামৰণি। সেইদৰে ভদৰি গল্পটিত বেজবৰুৱাই কিছুমান সুন্দৰ উপমাৰ প্ৰয়োগ কৰি অধিক আকৰ্ষণীয় আৰু পাঠকৰ চকুত বেছি জীৱন্ত কৰি তুলিছে। যেনে মাছ বাচিবলৈ থোৱা কাটি হৈ পৰি থকা ময়দাখন মৰা মৌৰা চৰাই যেন দেখা, থেতেলামূৰীয়া মাটি সনা কাৱৈ মাছকেইটাই গাত ছাই সনা আৰু ভাং খোৱা ফকীৰৰ নিচিনা দেখা, ভদৰীয়ে কেঁচা খৰি ফুৱাওঁতে কমাৰে অঙঠা জ্বলাবলৈ ভাটিত ফুওৱাৰ দৰে ফুচ ফুচ শব্দ কৰা, কেঁচা খৰি জ্বলাওঁতে হোৱা সৌ সৌ শব্দ ৰুগীয়া মানুহৰ কেকনি গেথনিৰ সৈতে ৰিজোৱা, ভদৰীৰ সহনশীলতাক আই বসুমতীৰ লগত তুলনা কৰা, যিয়ে জীৱকুলৰ নানা অত্যাচাৰ সহি নিমাতে থাকে, ভদৰীয়েও শিশুৰামৰ সকলো অত্যাচাৰৰ বলি হয়, আনহাতে আই বসুমতীৰো সহ্যৰ সীমা পাৰ হ'লে যিদৰে ভূঁইকঁপ আহে, সেইদৰে ভদৰীয়েও অসহ্য হ'লে প্ৰতিবাদ কৰি উঠে, ইত্যাদি উপমাৰ দ্বাৰা বেজবৰুৱাৰ লিখনশৈলীৰ সৌন্দৰ্য বুজা যায়। পাঠকে ভদৰীৰ কাহিনীভাগৰ গম্ভীৰ পৰিৱেশৰ ভিতৰত সোমাই পৰাৰ মাজতে অনা অসমীয়া ডেৰেচিজনৰ মুখত ভঙা ভঙা অসমীয়া শব্দবোৰ সংযোগ কৰি বেজবৰুৱাই যি ৰস সৃষ্টি কৰিছে, সি এক বেলেগ আমোদ দিয়ে। ভদৰি গল্পৰ যোগেদি দৈনন্দিন জীৱনৰ সুখ দুখ, হাঁহি কান্দোন, অনুভূতি আদি সুন্দৰভাৱে দাঙি ধৰাৰ লগতে গাঁৱৰ অশিক্ষিত সৰল খেতিয়কৰ অকৃত্ৰিম ব্যৱহাৰ, ভালপোৱা আৰু বাহ্যিক খহটা ৰূপটোও সমান দক্ষতাৰে বেজবৰুৱাই প্ৰকাশ কৰিছে।